হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোত আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আবেলি মানে ভাবিলোঁ চাইনাক লৈ অকণমান ফুৰি আহোঁ। ওচৰতে থকা ফিল্ড এখনত চাইনো ভাল পাব, সেইকাৰণে ভাবিলোঁ ওলাই যাওঁ বুলি। এইফালে চাইনৰ দেউতাকো স্কুটি লৈ ওলাই আছে আৰু যাম বুলি। মই ভাবিছিলোঁ ওচৰত থকা ফিল্ড এখনতে যাম, যিহেতু ওচৰতে আছে। আগতেও আমি গৈছিলোঁ, কিন্তু যাওঁতে যাওঁতে ইমান ধুনীয়া এখন ঠাই দেখা পালোঁ, মই মানে আচৰিত হৈ গৈছোঁ। ধুনীয়া ঠাই এখন যে ইয়াতে আছে মই ভবাই নাছিলোঁ। চাওকচোন কিমান ধুনীয়া ঠাই, সঁচাকৈ মোৰ ইয়াত আহি বহুত বেছি ভাল লাগিছে। এই জেগাখনৰ বিষয়ে মই আগতে কেতিয়াও জনাও নাছিলোঁ, ছাডেনলি আহোঁতেহে পাই গ'লোঁ আমি। এইফালে চাইনে আহিয়ে খেলা আৰম্ভ কৰি দিছে আৰু এনে ঠাই এখন পালে হ'ল আৰু খেলা আৰম্ভ কৰি দিয়ে। আহিছোঁ যেতিয়া ভাবিলোঁ অকণমান চাইনক লৈ চাৰিওফালে ঘূৰি ঘূৰি চাওঁ কিনো আছে ইয়াতে। সঁচাকৈয়ে ঠাইখন বহুত বেছি ধুনীয়া। প্লেনিং নোহোৱাকৈ ইমান ধুনীয়া ঠাই এখন দেখিব পোৱাৰ কাৰণে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে। এই ঠাইখনৰ মেইন আকৰ্ষণটোৱে আছিলে ব্ৰিজখন, এই কাঠেৰে বনোৱা ব্ৰিজখন। এইটো কাঠেৰে বনোৱা আছিলে আৰু বহুত পুৰণা আছিলে, সেইকাৰণে মই তাত নগ'লোঁ আৰু যিহেতু চাইনো আছিলে লগতে মোৰ। সেইকাৰণে ওচৰেদি ঘূৰিলোঁ আৰু চাৰিওফালে চালোঁ। সেইফালে আমি তিনিওজনে চাৰিওফালে ঘূৰি ঘূৰি চাই আছিলোঁ। এনেকৈ আৰু বহুত টাইম ঘূৰিলোঁ। পিছত ভাবিলোঁ যে এতিয়া আৰু যাওঁ আৰু, কাৰণ আমাৰ মেইন উদ্দেশ্য আছিল ফিল্ডত যোৱাটোহে। এনেই জেগাখন দেখিহে আহিছিলোঁ, চ' আমি ফাইনেলি ওলাই গৈ আছোঁ আৰু ইয়াৰ পৰা ফিল্ডত যাম বুলি। ঠাইখন যিহেতু ফিল্ডৰ ওচৰতে আছিলে, সেইকাৰণে আমি সোনকালে গৈ ফিল্ডত পালোঁ আৰু ইয়াত আহি আমি চাইনক এৰি দিলোঁ আৰু ইয়াতে চাইনে খেলি বহুত বেছি ভাল পায়। বহুত ডাঙৰ ফিল্ড হয় আৰু যিহেতু চাইনাতে খোজকঢ়া শিকি আছে, সেইকাৰণে আমি সদায় আবেলি ট্ৰাই কৰোঁ আৰু চাইনক এনেকৈ ফিল্ডত লৈ আহিবলৈ, যাতে চাইনে ধুনীয়াকৈ খেলিব পাৰে। কাৰণ ঘৰত ইমান এভেইলেবল স্পেচ নাথাকে আৰু খেলিবলৈ, খোজকাঢ়িবলৈ। ফিল্ডত এভেইলেবল স্পেচ পাই যায়, সেইকাৰণে ইয়াতে আহিলে ভাল পায় আৰু ভালকৈ খেলিব পাৰে। ফিল্ডত খেল আচলতে এটা বস্তু ভাল, ইয়াতে পৰি গ'লেও মানে ইমান ভয় নাথাকে, কাৰণ পৰিলেও ইয়াত দুখ নাপায়। এনেকৈ আমি মাজে মাজে ফিল্ডত আহিয়ে থাকোঁ। চ' আজিৰ ভিডিঅ' আছিলে এইখিনিয়ে, বাই।